হাই বন্ধুসকল, আজি আকৌ আপোনালোকৰ মাজলৈ আহিলোঁ। আজিৰ বিষয়টো হৈছে ভাৰতীয় নিৰ্বাচন কমিশ্যনৰ ৮ নং ফৰ্মখন আপুনি কেনেকৈ ডাউনলোড কৰিব। তো প্ৰথমে আপুনি আপোনাৰ মোবাইলখনত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰক। মই মোৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰখন অ'পেন কৰি দেখাই আছোঁ। আৰু যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি আপুনি তাত টাইপ কৰিব CEO assam.nic.in ক্লিক কৰি দিয়ক, দি সাৰ্চ কৰি দিয়ক। চাওক CEO আসাম, ইয়াৰ লিংক প্ৰথমে আপুনি ইয়াক টাইপ কৰিছে CEO assam.nic.in সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত আপোনাৰ ইয়াৰ পেজ খোল খাব। এই পেজটো খোল খোৱাৰ পিছত আপুনি ইয়াক জুম কৰিব। অলপ জুম কৰাৰ পাছত ইয়াক জুম কৰি ইয়াৰ দ্বিতীয় নং লিংকত ক্লিক কৰিব। ডাউনলোড ফৰ্মছ, এই ডাউনলোড ফৰ্মছত ক্লিক কৰি দিব। আৰু তাৰপিছত নতুন এটা পেজ খোল খাব। এয়া চাওক নতুন এটা পেজ খোল খাইছে। যে ডাউনলোড ফৰ্ম লিংকত ক্লিক কৰাৰ পিছত এয়া নতুন এটা লিংক আকৌ আহিছে। ইয়াক আপুনি জুম কৰিব। জুম কৰি দিয়াৰ পিছত আপুনি এই ৩ নং অপশ্যন, এয়া চাওক ৩ নং অপশ্যন, ইয়াত ৩ নং অপশ্যনত কাৰেকশ্যন অফ পাৰ্টিকুলাৰ্ছ ফৰ্ম 8 এইটো লিংকত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত নতুন আকৌ এটা অপশ্যন আহিব, আপোনাক অপশ্যন দেখাব, য'ত আপুনি অসমীয়া, বেংগালী আৰু ইংলিছত ফৰ্মখন ডাউনলোড কৰাত সুবিধা হ'ব। তে আপুনি এই লিংকৰ সোঁফালে অলপ বাকচটোত দেখা পাইছে, এতিয়া চাওক এইটো ফৰ্ম 18 এছামিজ, এইটো লিংকত আপুনি ক্লিক কৰিলে ফৰ্মখন অসমীয়াত ডাউনলোড কৰিব পাৰিব। আৰু তাৰ তলৰ লিংকটো হৈছে ফৰ্ম 18 বেংগালী। আপুনি এইটো লিংকত ক্লিক কৰিলে তাৰ তলৰ লিংকত এই ফৰ্ম 18 বেংগালী এইটো লিংকত ক্লিক কৰিলে আপুনি ফৰ্মখন বেংগালীত ডাউনলোড হ'ব। আৰু তাৰ 3 নম্বৰ লিংকত ক্লিক কৰিলে ফৰ্মখন ইংলিছত ডাউনলোড হ'ব। ফৰ্ম 18 ইংলিছ, এয়া চাওক মই দেখাই আছোঁ। ফৰ্ম 18 ইংলিছ এই লিংকত ক্লিক কৰি মই দেখাইছোঁ। সাধাৰণতে ফৰ্মখন ইংলিছত ডাউনলোড কৰিলে সুবিধা হয় বা ফিল আপ কৰাটো অলপ সুবিধা হয়। ফৰ্ম 18 ইংলিছ চাওক, ইয়াত ডাউনলোড অপশ্যন আহিছে। ইউ ৱান্ট টু ডাউনলোড ফৰ্ম 8.pdf এগেইন, মানে ডাউনলোড কৰা আছেই মোৰ, আকৌ এটা ডাউনলোড কৰিছোঁ। তো এয়া ডাউনলোড অপশ্যনটো মাৰি দিলোঁ। তো চাওক এয়া ডাউনলোড হৈ গ'ল। ডাউনলোড হৈ গ'ল, আপোনাৰ ডাউনলোড হৈ গ'ল। তো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ফৰ্ম নং 8, ফৰ্ম নং 8। আৰু এই ফৰ্মখন আপুনি কেনেকৈ প্ৰিণ্ট আউট কৰিব। এই ফৰ্মখন আপুনি প্ৰিণ্ট আউট কৰিবলৈ হ'লে আপুনি এই মোবাইলৰ সোঁফালে ওপৰত আছে, চাওক ওপৰত এই 3 ডট, এই 3 ডটত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত প্ৰিণ্ট বুলি লিখা আছে, এই প্ৰিণ্টত ক্লিক কৰি দিলে বাছ এনেকৈ প্ৰিণ্ট কৰিব পাৰিব। তো বন্ধুসকল, আপোনালোকে নিশ্চয় এইখন ভিডিঅ'ৰ পৰা যথেষ্ট সুবিধা বা অলপ জ্ঞাত হৈছে। গতিকে ভিডিঅ'টো যদি ভাল লাগে এটা বেল বাটনত ক্লিক কৰি ছাবস্ক্ৰাইব কৰিব।